নমস্কাৰ প্ৰিয় দৰ্শক বন্ধু, আপোনালোকৰ ওচৰত মই সদায় কৃতজ্ঞ যে আমাৰ চিৰিয়েলৰ লেটেষ্ট যিটো টিআৰপি সেইটোতো আমি সৰ্বোচ্চ আসনত আছোঁ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে এয়া সম্ভৱ হৈছে। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ নহ'লে আমি প্ৰকাণ্ড শূন্য এটা মাত্ৰ। গতিকে আশা ৰাখিছোঁ অনাগত দিনতো আপোনালোকে এনেদৰে আশীৰ্বাদ আৰু মৰম নমস্কাৰ দিয়া। নমস্কাৰ, মই লিপিকা বৰা। আপোনালোকক সকলোকে বহুত ধন্যবাদ, কাৰণ যোৱাবাৰ আমি পোৱাৰ আগতে এইবাৰো আমি সৰ্বোচ্চ আসন আমি পাইছোঁ। 18 পইণ্ট কিমান হৈছে আমাৰ। আপোনালোকক সকলোকে ধন্যবাদ ইমান আমাক মৰম দিয়াৰ বাবে। আগলৈ এনেকৈ যাতে মৰম দি থাকে তাৰ বাবে আমি আশাবাদী। আপোনালোকে চাই থাকিব আৰু ক'ত কি হৈছে আপোনালোকে আমাক নিশ্চয় জনাব বুলি আশা থাকিব। ধন্যবাদ। নমস্কাৰ, মই উপাসনা প্ৰিয়। আপোনালোকৰ মৰমত, আপোনালোকৰ আশীৰ্বাদত পুনৰ আমাৰ টিআৰপি অৰ্থাৎ টেলিভিছন ৰেটিংছ পইণ্ট হাইয়েষ্ট আহিছে 18.8 Something আৰু চ' আপোনালোক সকলোকে বহুত 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 ধন্যবাদ। এনেকৈ আমাক মৰম দি যাওক। ধন্যবাদ। চাই থাকিব। জীৱন নদীৰ ঢৌ। নমস্কাৰ, মই ভাৰ্গৱ, মানে মোৰ আচল নাম হ'ল ধ্ৰুৱ দাস। সকলোকে অডিয়েঞ্চ গোটেই অসমৰ ৰাইজক বহুত বহুত ধন্যবাদ আমাক শীৰ্ষত ৰখাৰ কাৰণে, ইমান মৰম আৰু আশীৰ্বাদ দিয়াৰ কাৰণে আমি খুবেই আনন্দিত। এনেকৈ আমাক মৰম দি থাকক, এই জীৱন জুৰি ঢৌৰ টিমটোক আশীৰ্বাদ আৰু মৰম দি থাকক, যাতে আমি আৰু কাম কৰি যাব পাৰোঁ। আপোনালোকৰ এনেকৈ মৰম চেনেহ পাই থাকক। বহুত বহুত ধন্যবাদ। আপোনালোকে দিলেহে আমি পাম, হয় নহয়? আপোনালোকে মৰমবোৰ দিলেহে আমি এনেকৈ কাম কৰি যাব পাৰোঁ আৰু আপোনালোক নতুন নতুন কণ্টেণ্ট ভাল ভাল চিৰিয়েলবোৰ আমি দিব পাৰিম। এনেকৈ খালি চাই থাকক আৰু আমাক জীৱন নদীৰ ঢৌ। জীৱন নদীৰ ঢৌ জয়। নমস্কাৰ, মই আছিন্দ্ৰ ৰাজ কাশ্যপ আৰু আপোনালোকৰ মাজত মই আৰু এটা শুভৰ খবৰ আনিছোঁ। আমাৰ চিৰিয়েল জীৱন নদীৰ ঢৌ আকৌ টিআৰপি লিষ্টত নম্বৰ 1 আহিছে ৰাউণ্ড চেনেলত, আৰু গোটেই ক্ৰেডিটবোৰ আকৌ আপোনালোকৰ ওচৰতে যায়। ধন্যবাদ। আপোনালোকে ইমান যে মানুহক মৰম দিছে, ইমান আঁকোৱালি লৈছে আমাৰ চিৰিয়েলখন, আৰু সদায় এনেকৈ মৰম দি যাব। ধন্যবাদ।